কুসুম কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কচু পিটিকা তিতা ভেকুৰীৰ লগত কেনেদৰে বনাইছোঁ সেয়াই ৰেচিপি এটা আপোনালোকক দেখাম। কচু পাতত দিবলৈ হ'লে ঠুৰি সৰু সৰু কোমলীয়া ঠুৰি ল'ব লাগে আৰু লগত পকা তিতা ভেকুৰী লৈছোঁ। কেঁচাটো লোৱা নাই। পকা তিতা ভেকুৰীত অলপ তিতাটো কমটি থাকে আৰু খাবলৈও খুব ভাল লাগে এনেদৰে পাতত দিলে। কচু কণবিলাহী পাতত দি খাইছে বাৰু। যদি তিতা ভেকুৰীৰ লগত খোৱা নাই এনেদৰে পাতত দি খাবচোন। প্ৰথমতে কলপাতখিলা অলপ জুইত লেৰেলাই ল'ব লাগে। মই কলপাত অলপ লেৰেলাই লৈছোঁ। এইখিনি কচু ঠুৰি এনেকুৱা হ'লে ভাল, বেছি এনেকুৱা হ'লে আৰু ভাল। ঠুৰি লৈছোঁ এইখিনি কয় যে তিতা ভেকুৰী। আৰু ৰচুন লৈছোঁ, এয়া জলকীয়া, কেঁচা জলকীয়া। এতিয়া মই এইখিনি পাতত দিম। পাতত দি পিটিকা বনাম। নিমখ দি দিম। অকণমান হালধি দি দিম। বেছি দিয়া নাই, অকণমান দিছোঁ। তাৰপিছত ইয়াক কলপাতে মেৰিয়াই ভালদৰে বান্ধিম। এতিয়া মই এইখিনি ইয়াত এনেকৈ দিছোঁ। দি দিয়াৰ পাছত সাঁফুৰা লগাই দিম। এতিয়া ৰেডি হৈ গ'ল। প্ৰায় 7 মিনিটমান সময় ৰাখিলোঁ এনেদৰে। আৰু ৰচুনৰ এটা ধুনীয়া ফ্লেভাৰ ওলাইছে। লগত মই সৰু সৰুকৈ পিঁয়াজ কাটি দিছোঁ আৰু কেঁচা মিঠাতেল অলপ দি দিছোঁ। এতিয়া গোটেই মিশ্ৰণখিনি ভালদৰে পিটিকি লৈ ল'লোঁ। আপোনালোকে তিতা ভেকুৰীটো মই দিয়া জোখৰে দিব। কচুতকৈ বৰ বেছিকৈও নিদিব। খাবলৈ বহুত টেষ্টি হয় আৰু এটা বহুত ধুনীয়া এটা ফ্লেভাৰ আছে। আপোনালোকে এই পিটিকাটো পঁইতা ভাতৰ লগতো খাব পাৰে আৰু গৰম ভাতৰ সৈতেও পৰিৱেশন কৰিবচোন। বহুতেই ভাল লাগে। আপোনালোকেও মই বনোৱাৰ দৰে বনাই খাবচোন। খাই কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। পুনৰ আন এটি ৰেচিপি লৈ আহিম। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈকে কুশলে থাকক, সুখত থাকক। বাই বাই।